চোন আজি আকৌ আহিছোঁ সৰু সুৰা ৰেচিপি এটা লৈ লোকেল কুকুৰা এটা আনিছোঁ বনাওঁ কেনেকৈ চাওঁ আজি মুৰ্গীটো গোটাকৈ লোৱা হৈছে যিহেতু মই আজি বইল বনাম সম্পূৰ্ণ গোটাকৈ লোৱা হৈছে আজি কটা কটি কৰা নাই লগত 2-3টা পিঁয়াজ কাটি লৈছোঁ ইয়াৰ লগত গুটি জালুক আৰু মা মছলাখিনি ৰেডি কৰি লৈছোঁ গোটেইখিনি পিঁয়াজ কাটি লৈছোঁ পিঁয়াজটো এতিয়া ভালদৰে ইয়াত মেৰিনেট কৰা হ'ব এতিয়া ইয়াৰ মাজত ভৰাই দিছোঁ গুটি জালুকৰ পেষ্টটো গুটি জালুক মা মছলা যিখিনি লোৱা হৈছিলে লং ইলাচি আদা ৰচুন পিঁয়াজ সকলোখিনি ভৰাই দিয়া হ'ব বেছি নহয় 3 পোৱা মানৰ চাইজৰ হৈছিলে মুৰ্গীটো আদা ৰচুন এইখিনি খুন্দি লৈছোঁ বাৰু চেনে যিহেতু আদা ৰচুনে টেষ্টটো বেছিকৈ আনেতো বইল বনোৱা হ'ব ইয়াতে ভৰাই দিয়া হৈছে আদা ৰচুনৰ পেষ্টটো ভৰাই দিয়া হৈছে লগত এয়া ধনিয়া অলপ কাটি লৈছোঁ যিহেতু নেকি বইল হয় এয়া কুকাৰত গৰম পানী দিলোঁ পানীটো বইল হৈছে তাতে ধনিয়াখিনি ঢালি দিছোঁ এনেদৰে ধনিয়াখিনি ভৰাই দিয়া হৈছে এয়া পানী উতলি আছে এতিয়া কটা পিঁয়াজ অলপ ঢালি দিছোঁ তাতে এতিয়া মুৰ্গীটো অকণমান ৰছিয়ে বান্ধি লৈছোঁ দেই নহ'লে মালটো ওলাই যাবতো মছলাটো গোটেইখিনি এয়া পূৰা মালটো উতলি আছে আলু 2টা দি দিয়া হৈছিলে চিকেনটো গোটাকৈ বান্ধি লোৱা হৈছে ৰছী দি কুকাৰটোত সোমালে এয়া অলপমান পানী দি দিয়া হৈছে যে ওপৰত আকৌ এড কৰি দিয়া হৈছে যিহেতু নেকি এনেকৈ আপোনালোকে বনাই খাবচোন বৰ মজা লাগে দেই চিটি বেছি নামাৰিব 3টা মৰাই দিম চিটি 3টা চিটিতে হৈ যাব এয়া মোৰ ৰেডি হৈ গৈছে মোটামুটি এয়া দেখিছেনে বাৰু এইটো আজি এনেদৰে আজি বনাই খোৱা হৈছে দেই ৰাইজ অ'কে আকৌ নেক্সট ভিডিঅ' লগ পাম বাই বাই